Hello everyone, আশা কৰো সকলোৱে ভালে কুশলে আছে। আজিৰ ভিডিওটো হৈ গল স্পেশাল ভিডিও আৰু আপোনালোকৰ কাৰণে হ'ব এই ভিডিওটো ইন্টাৰেষ্টিং ভিডিও কাৰণ মাক হিচাপে এইটো মোৰ প্ৰথম ডেইলি ব্লগ নিজৰ অভিজ্ঞতাৰ পৰা কি কি শিকিছো দেখুৱাই যাম কৈ যাম আৰু লগতে দি যাম নিউ মম সকলৰ কাৰণে টিপস তেতিয়াহলে চাই থাকিব স্কিপ নকৰাকৈ আৰু ভাল লাগিলে আপোনালোকে জানে লাইক কৰিবলৈ কমেন্ট কৰিবলৈ নাপাহৰিব মোৰ ছোৱালীয়ে দিনত একদম ধুনিয়াকে শুৱে আৰু ৰাতি শুৱাটো টোপনিটো বহুত কম তাইৰ বহুত দেৰিকে শুৱে 5 নিশা শুৱে বুলি কলো বেয়া নহয় আৰু যদি তাই হার পাই থাকে তেতিয়াহলে মইনো কেনেকে মানে শুই থাকিম সেই কাৰণে মোৰো হার পাই থকা হয় কিন্তু টোপনি মানুহৰ বহুত জৰুৰী টোপনি যদি ভাল নহয় তেতিয়া মনটো মানে বেয়া লাগি থাকে মাথা বিখাই থাকে দিনটোৰ কাৰণে বেয়া লাগি থাকে সেই কাৰণে অলপমান হলেও শুব লাগিব ৰাতিপুৱা সময় হৈছে এতিয়া 8টা আৰু এয়া দেখিছে নহয় ছোৱালী নাই বিছনাত তাৰ মানে ছোৱালীক মই তলত মোৰ ৰুমটো যেহেতু ওপৰত তলত আইতা ককাকৰ হাতত থৈ আহিছো আৰু মই এতিয়া 2 ঘণ্টাৰ কাৰণে শুই লম 2 ঘণ্টাৰ পাছত উঠিবই লাগিব কাৰণ 2 ঘণ্টাৰ মুৰে মুৰে নিউবৰ্ন বেবি সদায় ফিডিং দি থাকিব লাগে হেতু কাৰণে উঠিবই লাগিব সো মই 2 ঘণ্টা শুই লওঁ আপোনালোকৰ বাবে হৈ গল এতিয়া গুড মৰ্নিং আৰু মোৰ কাৰণে হৈছে এতিয়া গুড নাইট গুড মর্নিং এভরিওয়ান এবাৰ একদম ফ্ৰেশ গুড মর্নিং কাৰণ মই ধুনিয়াকে শুই ললো সময় হৈছে এতিয়া 10:15 মান হৈছে 8টা বজাৰ পৰা 9:30 লৈকে 1.5 ঘণ্টা ভালকে শুলো তাৰ পিছত গা পা ধুলো ভগৱানক সেৱা পূজা কৰিলো এতিয়া যাওঁ তললৈ কাৰণ কণমানিজনী আছে তলত আৰু আপোনালোককো ভালকে কণমানিজনীক চিনাকি কৰাই দিয়া হোৱাই নাই আৰু লগতে আজি আপোনালোকক বতৰটো দেখাই দিওঁ আজি বতৰটো কেনেকুৱা দেখাইছো ৰব দেই বেক কেমেৰা কৰি লওঁ যেহেতু বৰষুণ বতৰ হেহে আজি মই বেবিৰ কাপোৰ ধুই ঘৰৰ ভিতৰৰ বাৰান্দাতে এইদৰে মেলিব লগা হৈছে আৰু এইবোৰ দেখিছে নহয় ধুতিবিলাক মই আগৰ ভিডিওটা দেখুৱাইছিলো ধুতি কাটি নেপকিন বনাইছিলো কাৰণ মই ডাইপাৰ এতিয়ালৈকে ব্যৱহাৰ কৰা নাই আৰু এই ধুতি কাপোৰবোৰ খুব সফট হয় কমফৰ্টেবল হয় আৰু এনেকুৱা বতৰত বেছি ভাল হয় যেহেতু পাতলা হয় সোনকালে শুকাই যায় আৰু এইজনী হৈ গল আমাৰ কণমানিজনী তাইৰ ঘৰত মতা নাম হল আলফুল নামটো তাইৰ এনাইকে দিছে তাৰ মানে মোৰ মায়ে দিছে যেতিয়া লাষ্ট ভিডিওত আপোনালোকে তাইক দেখা পাইছিলে তেতিয়া জন্মদিনাই দেখা পাইছিলে আৰু আজি তাইৰ বয়স হৈ গল কমেও 1 মাহ হৈ গল 1 মাহ 2 দিন পাৰ হৈছে এই আমাৰ বাইদেউ বনাই আছে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কণী অমলেট এইফালে আলু ভাজি এতিয়া হৈ গল সময় আলফুলৰ মালিচ দিয়াৰ মালিচ কৰিবলৈ আহে এগৰাকী ধাই মা 11:30 বজাত আহে দুপৰীয়া আৰু ধুনিয়াকৈ তাইক মালিচ দি গা পা ধুৱাই চাফ চিকুণ কৰি থৈ যায় আলফুলৰ জন্মৰ 10-15 দিনৰ পাছৰ পৰাই মই আৰম্ভ কৰিছো মালিচটো এতিয়া একেবাৰে লাইটকে মালিচ দি আছে যেতিয়া 3 মাহ হ'ব তেতিয়াহে টাইটকে মালিচটো আৰম্ভ হ'ব মালিচ কৰাৰ পাছত ধুনিয়াকৈ তাই যেহেতু আৰাম পাই শুই যায় আজি বতৰ ঠাণ্ডা সেই কাৰণে তালুখন এনেকৈ ঢাকি ৰাখিছো তালু ঢাকি ৰাখিব লাগে নহলে ঠাণ্ডা লাগিলে তালুত পটককে জ্বৰ চৰ্দিয়ে লগ দিয়ে বুলি কয় আৰু এয়া দেখিছো নহয় গাৰু এটা দি হেঁচা দি ৰাখিছো তেতিয়া কয় বোলে এনেকৈ গাৰুটো দি ৰাখিলে কোনোবা লগত আছে বুলি ভাবে আৰু ভয় নাখায় তেতিয়া আৰু যেহেতু মাইনা এতিয়া শুইছে সেই কাৰণে মই ওপৰলৈ আহিলো আৰু নিজৰ ৰুমটো সাফ সাফাই কৰি লৈছো সৰু বাচ্চা ঘৰত থাকিলে এনেকৈ চেক বুজি কাম কৰিব লগা হয় আৰু এই বিছনাখন যে দেখিছে এই বিছনাখন মই লৈ খুবেই ভাল পাইছো মই মিমি শ্ব'ৰুমৰ পৰা লৈছিলো মোৰ নিউবৰ্ন বেবি শ্বপিঙৰ ভিডিঅ'ত দেখুৱাইছিলো অনলাইনো পোৱা যায় কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰে বহুত সুবিধাজনক হয় আৰু এইখন দেখুৱাইছো ভালকৈ মই আৰু যেহেতু আঠুৱাখন লাগি আছে আৰু নিউবৰ্ন বেবি বা সৰু বাচ্চা ঘৰত থাকোতে ৰাতি বুলিয়ে নহয় দিনতো আঠুৱা থাকিবই লাগে ইতিমধ্যে আপোনালোকেতো গম পালেই এতিয়া ছোৱালীৰ ঘৰত মতা নাম হ'ল আলফুল আৰু ভাল নামটো হ'ল দেবাংশী অসমীয়াত হ'ল দেবাংশী শব্দৰ অৰ্থ হ'ল দেৱৰ অংশ তথা দেৱতাৰ অংশ এই নামটো তাইৰ দেউতাকে দিছে আৰু আমি যেতিয়া চোৱাওতে দন্তিয়া দ আৰু প্ৰথম ছদি নাম পৰিছিলে প্ৰথম ছদি এনেকে নাম ভাল বিচাৰি একচুৱেলি পোৱা নগলে আৰু দন্তিয়া দ দি সেইকাৰণে ৰাখিলে দেউতাকে আপোনালোকে ক'ব নামটো কেনেকুৱা লাগিছে কাৰণ নাম এটা ৰখাটো সঁচাকে বহুত মানে টান কাম হয় যেতিয়া আমি বেলেগৰ নামবোৰ শুনো তেতিয়া ইমান ফিল নহয় কিন্তু যেতিয়া নিজে ৰাখিব লগা হয় নিজৰ ল'ৰা ছোৱালীৰ কাৰণে নাম তেতিয়া বহুত ভাবিব লগা হয় যে পাছলে তাই নামটো ভাল পাবনে নাপায় পাছত তাইৰ যিটো যুগ আহিব সেই যুগটোৰ লগত নামটো মিলিব নিমিলিব বেছি পুৰণা হৈ যাব নেকি সেইকাৰণে আপোনালোকে জনাব আলফুল আৰু দেবাংশী নামটো আপোনালোকৰ কেনে লাগে
বেবী প্ৰডাক্টছ মই ইউজ কৰি আছোঁ বৰ্তমান হিমালয়া। মই মিমিৰো লৈছিলোঁ কিন্তু শ্বুট নকৰিলে মিমি, সেইকাৰণে মই আৰু ৰিস্ক নল'লোঁ। হিমালয়াটো সকলোকে শ্বুট কৰে আৰু কমপ্লেইন বহুত কম হিমালয়াৰ, সকলো স্কিনতে চুইটেবল হয়, সেইকাৰণে মই হিমালয়া ইউজ কৰি আছোঁ আৰু ভাল পাইছোঁ। বহুতে কয় ডেলিভাৰীৰ পাছত নেমু খাব নালাগে, নেমু খালে চিলাইটোৰ কাৰণে ভাল নহয় বুলি, কিন্তু ডক্টৰে মোক নেমু খাবলৈ কৈছিলে, নেমু খালে সোনকালে শুকাই বুলি কৈছিলে, সেইকাৰণে মই পিছে নেমু খাইছোঁ। এয়া আজি দুপৰীয়া সাজত আমাৰ ঘৰত আছে লোকেল চিকেনৰ লগত কলডিল। কোনে কোনে বাৰু খাই ভাল পায় এইদৰে, আৰু কলডিল খোৱা এটা বেলেগ ৰিজন আছে, কিয় জানেনে? কিয় এইটো সময়ত কলডিল খাব লাগে? কলডিলত যিহেতু প্ৰচুৰ পৰিমাণে আইৰণ থাকে, সেইকাৰণে ডেলিভাৰীৰ পিছত কলডিল খাব লাগে বুলি কয়। আচলতে কলডিল বুলিয়ে নহয়, আইৰণযুক্ত ফল মানে ভেজিটেবলছ খাব লাগে। আইৰণযুক্ত শাক পাচলি বহুত আছে, যেনেকৈ কাচকল, পচলা, বিট আছে আৰু ফ্ৰুটছৰ ভিতৰত ডালিম আছে। প্ৰেগনেঞ্চি সময়ত আচলতে আমাক সকলোৱে কয় ইটো খাব লাগে, সিটো খাব লাগে, কিন্তু ডেলিভাৰীৰ পাছত যেতিয়া নিউ বৰ্ণ বেবী ঘৰলৈ আহি যায়, তেতিয়া বেবীৰ যত্ন লওঁতে লওঁতে আচলতে মাকগৰাকীৰ যত্ন তেনেকৈ লোৱা নহয়, আচলতে অলপ অৱহেলাই হৈ যায়। কিন্তু প্ৰেগনেঞ্চি সময়ত এগৰাকী হ'বলগীয়া মাকৰ যিদৰে কেয়াৰ লৈ থকা হৈছিল, আৰু ঠিক সেইদৰে বা তাতকৈ বেছি ভালকৈহে কেয়াৰ ল'ব লাগে ডেলিভাৰীৰ পাছত। সেয়া অলপ অলপ হাঁহি আছে তাই, সেইজনী টোপনি ধাই। আৰু এইটো হৈ গ'ল মা আৰু বেটীৰ প্লে টাইম, হয়নে? হয় নাই? মমা আৰু বেটীৰ প্লে টাইম। এইজনী খেলি আছে, এইটো হেল্ল' কৈ দিয়াচোন, হেল্ল' কৈ দিয়া। হেল্ল' এভৰিৱান, হেল্ল' হেল্ল', হয় নাই? এই চিয়ালি, ইয়াত ধৰা। চুলি নিচিঙিবি, মাৰ চুলি নাই, মাৰ চুলিয়ে নাই, ইমান কমটি চুলি আছে মাৰ, হয় নাই? কিন্তু মোৰ ছোৱালীজনী চুলি হ'ব লাগিব দেই, মই পুৰা তেল লগাম কিন্তু। কোনোবাই কয় তাই বোলে দেখিবলৈ মোৰ নিচিনা হৈছে, আৰু কোনোবাই কয় তাই বোলে দেখিবলৈ দেউতাকৰ নিচিনা হৈছে। আপোনালোকে ক'বচোন ভালকৈ চাই পেলাই, তাই দেখিবলৈ কাৰ নিচিনা হৈছে? মোৰ নিচিনা হৈছে নে দেউতাকৰ নিচিনা হৈছে ন? ছোৱালী বোলে দেউতাকৰ নিচিনা হ'লে ভাল, লক্ষী হয় বোলে, চ' দেউতাকৰ নিচিনা হ'লেও একো প্ৰব্লেম নাই, কিন্তু এনেই মোৰ নিচিনা বুলি ক'লে মানে মোৰ অলপ ভাল লাগিব আৰু মনটো, হয় নাই? হয়নে নাই ছোৱালীজনী? হয়নে নাই? তুমি মোৰ নিচিনা হয়, মোৰ নিচিনা। দেখাই দেচোন তুমি কাৰ নিচিনা হয়, কাৰ নিচিনা হয় দেখিবলৈ তুমি? আৰু এতিয়া দেউতাক অফিচৰ পৰা আহি পাই গ'ল, সেইকাৰণে এইটো আলফুল আৰু দেউতাকৰ প্লে টাইম। এইখিনিতে এটা কথা মনত পৰোঁতে ভাবিলোঁ কৈ ৰাখোঁ বুলি, সেইটো হৈ গ'ল পানী। পানী আপোনালোকে কিন্তু খুব খাব দেই, প্ৰেগনেঞ্চি সময়তো পানী বহুত দৰকাৰ, প্ৰচুৰ পৰিমাণে পানী খাব লাগে, আৰু ডেলিভাৰীৰ পাছতো পানী খুব খাব লাগে, কাৰণ পানীৰ লগত ব্ৰেষ্ট ফিডিঙৰ সম্পৰ্ক থাকে। যিমান পানী বেছি খাব সিমানে ব্ৰেষ্ট ফিডিংটো ভাল হ'ব, সেইকাৰণে পানী কেতিয়াও মিছ নকৰিব, খুব বেছি পানী খাই থাকিব। কয়ে নহয় পানীয়ে প্ৰাণীৰ প্ৰাণ, সেইটোৱে কথা। এইটো হৈ গ'ল আলফুলৰ ভিটামিন ডি দৰৱ, এইটো ডক্টৰে দিছিলে, আৰু দুটা মই ইমাৰ্জেঞ্চিৰ কাৰণে আনি ৰাখিছিলোঁ। এইটো এটা হ'ল গেছৰ দৰৱ আৰু এটা হৈ গ'ল নেজেল ড্ৰপ। যিহেতু দৰকাৰ হ'লেই পটককৈ ৰাতি বিয়লি ডক্টৰৰ ওচৰত দৌৰাটো পচিবল নহয়, সেইটো কাৰণে দুই এটা ইমাৰ্জেঞ্চিৰ কাৰণে লাগিব পৰা দৰৱ সদায় আনি ৰাখিব লাগে, ঘৰত গোটাই ৰাখিব লাগে। দৰৱ খাব এতিয়া, তাই এক্সপ্ৰেশ্যনটো চাম দেই মুখৰ, চাব দেই। একো নাই জুকু একো নাই দৰৱে দৰৱ একো নাই, তোমাৰ গেছটো ভাল হৈ যাব, আকৌ ঠাণ্ডা। আৰু আজিকালি মোৰ একদম বেষ্ট ফ্ৰেণ্ড কোন গম পায়নে? যোন মোৰ একদম লগতে থাকে, এৰিবই নোৱাৰোঁ। বেষ্ট ফ্ৰেণ্ড হৈ গ'ল এইটো হট ৱাটাৰ বেগ। ডেলিভাৰী হোৱা আজি এমাহ পাৰে হৈ গ'ল, কিন্তু বেক পেইন আছে, পিঠিত বিষ আছে। চবেই কয় বোলে ৰাজহাত যিডাল মানে এনাস্থেচিয়াৰ কাৰণে অপাৰেশ্যনৰ সময়ত বেজি দিয়ে, সেইটো কাৰণে পেইনটো হয় বুলি কয়। হ'বও পাৰে, কাৰণ আগতেতো এইটো পেইন নাছিলে, নতুনকৈ আৰম্ভ হৈছে। খুব পিঠি বিষাই থাকে একদম, মানে বেক পেইন, সেইকাৰণে হট ৱাটাৰ বেগ এৰিবই নোৱাৰিছোঁ, সেইকাৰণে হট ৱাটাৰ বেগে হৈ গৈছে আজিকালি মোৰ বেষ্ট ফ্ৰেণ্ড। হালধীয়া ৰঙৰ কাপোৰ মই প্ৰায় 1 মাহৰ পাছত আজি পিন্ধিছোঁ, আৰু কয় যে হালধীয়া কাপোৰ পিন্ধিব নালাগে, বেবীৰ জণ্ডিছ হয় বুলি কয় হালধীয়া পিন্ধিলে। চাইণ্টিফিক ৰিজন নাথাকিব পাৰে, কিন্তু হয়তো সকলোৱে হালধীয়া কালাৰটো যিহেতু জণ্ডিছৰ কালাৰ হয়, সেইটো কাৰণে পিন্ধিব নালাগে বুলি কয়। আৰু মানুহবিলাকে কয় কাৰণে মই আচলতে 1 মাহ একেবাৰে হালধীয়া কাপোৰ মই পিন্ধা নাছিলোঁ, বেবীকো পিন্ধোৱা নাছিলোঁ, বেডশ্বীটো পৰা নাছিলোঁ, গাৰু কভাৰ একো বস্তুতে মই য়েল্ল' কালাৰটো
ব্যৱহাৰে কৰা নাছিলোঁ। আজি 1 মাহ হৈ গ'ল, সুধি হৈ গ'ল, তাৰপিছতে বাজলৈ ওলোৱা হৈ গ'ল, বহুতখিনি নিয়ম নীতি হৈ গ'ল। সেইটো কাৰণে আজি বহু দিনৰ মূৰতহে মই হালধীয়া কাপোৰ পিন্ধিছোঁ। কাৰণ যিখিনি লগৰ ছোৱালীয়ে মোক কৈ থাকে যে হালধীয়া নিপিন্ধিবি, ইহঁতি মোৰ এই ভিডিঅ'টো দেখিলে মোক গালি দিব মই কিয় হালধীয়া পিন্ধিছোঁ বুলি। সেইকাৰণে কৈ দিছোঁ যে মই 1 মাহৰ পিছতে পিন্ধিছোঁ দেই। সময় হৈছে এতিয়া 10:30 হৈ গৈছে ৰাতিৰ, আৰু এয়া চাওক আমাৰ ছোৱালী পুৰা এক্টিভ হৈ খেলি আছে। বিচনাততো নাথাকেই, এইজনী দেউতাকে খেলাই আছে। আৰু দেখিছে নে চকু অলপো টোপনি নাই। আৰু তেনেকুৱাই তাই সদায় দিনত ভালকৈ শুই লয় আৰু ৰাতি এই অৱস্থা কৰে। এতিয়া 10:30 হৈ গৈছে আৰু কিমান দেৰিলৈকে তাই এনেকৈ সাৰ পাই থাকিব, আৰু আমিও সাৰ পাই থাকিব লাগিব, তাই একো ঠিকনা নাই। কাৰণ চকুতটো অলপো টোপনি নাহেই সেইকাৰণে। আৰু হাতত এই মোজাবোৰ দেখিছেনে, মিটেন্সবোৰ পিন্ধাই ৰাখিছোঁ, কাৰণ নখবোৰ লাহে লাহে দীঘল হৈছে আৰু নিজকে আঁচুৰি থকা হৈছে। ইমানেই আঁচুৰে, কেইদিনমানৰ আগতে চকুটো অকণমান লাগিলে, নাকতো আঁচুৰি তেজ ওলাই গ'ল, তেনেকুৱা অৱস্থা হৈছে। সেইটো কাৰণে হাতত এইবিলাক পিন্ধাই ৰাখোঁ। বুগু ঐ, আমি ডেলিভাৰী হোৱাৰ আগতে আমি প্ৰেগনেঞ্চি টাইমত এইটো গান খুব গাওঁ ন, ন বেটি ন। আৰু দেখিছেনে তাই এতিয়া ৰাতিৰ সময় হৈছে 11:30 বজাত। তাই চকু চাওক কিমান মানে ডাঙৰ চকু হৈ আছে। তাই একদম টোপনিয়ে নাই ন ছোৱালীজনী। আৰু এতিয়া সময় হৈছে ৰাতি 1:30 বাজিছে। এইয়া পাছফালে দেখিছে নহয়, আলফুল শুলে, লগতে দেউতাকো শুলে। ময়ো শুই যাওঁ আৰু দেউতাকে তাইক খেলাই শুৱাই দিলে। মই এইমাত্ৰ গা ধুই আহিছোঁ। আৰু জানেনে এতিয়া সময় কিমান হৈছে, ৰ'ব মই দেখুৱাইছোঁ। সময় হৈছে এতিয়া 3:10 আছে, ৰাতিয়ে পুৱাব এতিয়া। মানে বহুত গৰম লাগিছিলে, কাৰণ এচিও বেছি দিব নোৱাৰি, ফেনৰ হাৱাও বেছি স্পীডত দিব নোৱাৰি, কাৰণ বেবী আছে, ঠাণ্ডা লাগিব পাৰে। সেইটো কাৰণে বহুত মাইল্ডকৈ ৰাখিব লগা হয়, কিন্তু গৰমো ইমান পৰিছে নহয়। সেইকাৰণে গা ধুই আহিছোঁ আৰু এতিয়া শুওঁ। আৰু তেতিয়াহ'লে আপোনালোক চাগে শুয়ে আছে এতিয়া চবেই, আৰু মোৰ নিচিনা যিসকল নতুন মাদাৰ হৈছে আৰু তেওঁলোকেহে চাগে মানে সাৰ পাই আছে, বাকী সকলো চাগে ভালকৈ শুয়ে আছে এতিয়া। আৰু যিসকল প্ৰেগনেণ্ট হৈ আছে লেডিজসকল, তেওঁলোকক কৈ দিওঁ যে আপোনালোকে এতিয়াই ভালকৈ শুই লওক দেই। কিন্তু মানে বেবী ডেলিভাৰীৰ পাছত কিন্তু টোপনি ক্ষতি হ'বলৈ এনেকৈ ৰেডি হৈ থাকিব লাগিব। সেইকাৰণে এতিয়াই যিমান পাৰে শুই লওক ভালকৈ। তেতিয়াহ'লে বাই বাই এভৰিৱান। মই অলপ দেৰি শুই লওঁ, চকু দেখিছে নহয় একদম টানি ধৰিছে, ইমান টোপনি ধৰিছে। বাই এভৰিৱান।